নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ নৰ্থ ইষ্ট এণ্টাৰটেইনমেণ্ট চেনেলৰ ফালৰ পৰা আন্তৰিক সেৱা ভৰা শুভেচ্ছা জনাইছোঁ আৰু আজি ছ'চিয়েল মিডিয়াই হওক নিউজ চেনেলেই হওক আজি নিতুমণি শইকীয়া মিচিংসকলৰ ভিক্ষাৰীৰ ওপৰত যি ভাইৰেল হৈ আছে সেই ভাইৰেলটোৰ ওপৰত মই এটা কথা ক'ব বিচাৰিছোঁ নিতুমণি শইকীয়াই কোনো ধৰণৰ এনে ডাঙৰ ভুল কৰা নাই বা যি কি নহওক আমি প্ৰথম ভিডিঅ'টো চাই লওঁ বাবু আৰু ডাইৰেকশ্যন কৰিছে অসীম গগৈ তেওঁ কথা কৈছিল যে আপুনি বাবুক সোধক প্ৰথমে বাবুক কথাই কৈছে চবে যে বাবুক সোধক এইটো ক'ত পালে দুই নম্বৰ কথা যে আমাৰ ইয়াত ভিক্ষা খোজা মানুহ আছে হয়তো কিন্তু মিচিং মানুহ ক'ৰবাত ভিক্ষা খুজি খায় এইটো পৰ্যায়ত ভিক্ষা খোজা নজিৰ মাজুলীৰ ইতিহাসত নাই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে প্ৰতিদিন টাইমৰ এডিটেনশ্বিপ নিতুমণি শইকীয়া ডাঙৰীয়াই আজি মিচিং জাতীয় জনগোষ্ঠীসকলৰ ওপৰত যিবোৰ ভিডিঅ' বনাই থৈছে আপোনালোক সকলোৱে জানে মিচিংসকলৰ পৰম্পৰাগত ৰীতি নীতি উৎসৱ পাৰ্বণ আদি অনুষ্ঠানবোৰ তেওঁ দেখুৱাইছে তথাপিও আপোনালোকে সেই মানুহজনৰ ব্যক্তিত্ব আপোনালোকে বুজিবলৈ কিয় চেষ্টা কৰা নাই আপোনালোকে চেষ্টা কৰক যে নিতুমণি শইকীয়া ডাঙৰীয়াই মিচিং জাতিটোক কেতিয়াও ভিক্ষাৰী সজোৱা নাই তেওঁ কৈছে যে মাজুলীত মিচিংসকলৰ জনবসতি বেছি সেই অনুপাতে মিচিংসকলক আপোনালোকে সকলোৱে জানে যে মাজুলীত গৰাখহনীয়া বানপানী বিভিন্ন সমস্যাই দেখা দিয়ে এনেবোৰ সমস্যাত মিচিংসকলৰ ঘৰ দুৱাৰ সকলো সৰ্বশান্ত হয় তথাপিও মিচিংসকলে এনেধৰণৰ কাৰ্যপন্থা হাতত লোৱা নাই খোল তাল মুখা পিন্ধি তেনেকুৱা ভিক্ষা খুজিবলগীয়া হোৱা নাই সেই কথাটোৱে তেওঁ উপস্থাপন কৰিব বিচাৰিছিলে তাকে আমাৰ মিচিং সমাজে কিয় বুজিব চেষ্টা কৰা নাই সেই আপোনালোকে ভিডিঅ'টো বাৰে বাৰে চাব ৰিপিট কৰি তেতিয়া আপোনালোকে বুজি পাব যে নিতুমণি শইকীয়া ডাঙৰীয়াই মিচিংসকলৰ ওপৰত বেয়া মন্তব্য কৰিছিলে নেকি মিচিংসকল ভিক্ষাৰী বুলি কৈছিল নেকি সেই কথাটো আপোনালোকে অনুভৱ কৰিব তাৰপিছতহে গালি ক্লাছ আৰম্ভ কৰিব লাগে হয় নিতুমণি শইকীয়া ডাঙৰীয়াই মিচিং শব্দটো ইউজ কৰাৰ কাৰণে ন্যূনতম ভুল বুলি সমাজে বিবেচনা কৰিছে কিন্তু সেইটো মই ভুল বুলি নাভাবোঁ কেতিয়াও কিয়নো আপোনালোকে অনুভৱ কৰি চাওক গোটেই বিষয়টোৰ ওপৰত আঁতি গুৰি বিশ্লেষণ কৰক আৰু আপোনালোকে একপি ফটো দেখুৱাব বিচাৰিছোঁ এই ফটোকপিত মাননীয় নিতুমণি শইকীয়া ডাঙৰীয়াই কিমান বিকৃতিৰ ওপৰত প্ৰকাশ পাইছে আপোনালোকে ফটোকপি চাই লওক সেই ফটোকপি আপোনালোকে সকলোৱে দেখিলে যে নিতুমণি শইকীয়া ডাঙৰীয়াক কিমান বিকৃতিৰ ওপৰত সজাই পেলোৱা হৈছে এনে মানসিকতা আমাৰ সমাজত আজিৰ ডেটত আছে আপোনালোকে অনুভৱ কৰি চাব হ'ল নিতুমণি শইকীয়া ডাঙৰীয়া ইমানো এটা বেয়া কাম কৰা নাছিলে যিটোৰ কাৰণে নিতুমণি শইকীয়া ডাঙৰীয়াক ভিক্ষাৰীৰ ওপৰত সজাই পেলোৱা হৈছে তেওঁৰ প্ৰতিচ্ছবি সেইবোৰ ভুল আপোনালোকে নকৰিব কিয় লাগি আছে সেই ব্যক্তিজনৰ পাছত সেই ব্যক্তিজনেতো আপোনালোকক একো ভুল কাম কৰা নাছিলে ন্যূনতম ভুল বুলি ক'ব বিচাৰে মানুহে কিন্তু মই সেইটোকো মিছা বুলি ক'ব বিচাৰোঁ সেইটো কেতিয়াও হ'বই নোৱাৰে তেওঁ ভুল কৰা নাই কোনো কেতিয়াও কৰা নাই সেই তেওঁক আগুৱাই যোৱা ক্ষেত্ৰখন আপোনালোকে বাধা প্ৰদান নকৰিব সেইটোৱে মোৰ অনুৰোধ আৰু নিতুমণি শইকীয়া ডাঙৰীয়া এজন প্ৰতিভাসম্পন্ন সুন্দৰ এজন ব্যক্তি তেওঁৰ পৰা আমি কিছুমান কথা শিকিবলৈ চেষ্টা কৰিব লাগে তেওঁক আমি বিতৰ্কৰ মাজলৈ ঠেলি দি তেওঁৰ মানসিকতাটো ম্লান কৰাৰ চেষ্টা আপোনালোকে নকৰিব সেয়ে মোৰ অনুৰোধ থাকিল সমূহ অসমবাসী ৰাইজলৈ আৰু মোৰ মিচিং ভাই বন্ধুসকললৈ আৰু মিচিং ৰাইজলৈ অনুৰোধ থাকিল যে সেই ভিক্ষাৰী কথাটো লৈ আপোনালোকে কেতিয়াও উপস্থাপন নকৰিব নিতুমণি শইকীয়া ডাঙৰীয়াই যে ভিক্ষাৰী বুলি ক'লেই যে ভিক্ষাৰী হয় সেইটো কেতিয়াও হ'ব নোৱাৰে আপোনালোকে সেই কথাটো অনুভৱ কৰি পিনি কেতিয়াও নিতুমণি শইকীয়াৰ পাছত লাগি নাথাকিব আপোনালোক সকলোৱে সকলো কথা ইমানতে সামৰণি মাৰিব বুলি মোৰ ফালৰ পৰা অনুৰোধ থাকিল আৰু ভৱিষ্যতে এনেবোৰ বিতৰ্ক সূত্ৰপাত কৰিবৰ কাৰণে আপোনালোকে চেষ্টা নকৰিব মই ইমানকে ক'ব বিচাৰিছোঁ নমস্কাৰ